আকৌ এবাৰ কথা এটা কৈছোঁ পুলিবোৰ দিছোঁ কিন্তু আপোনালোকে চাব খালি মানে আমাৰ পুলি নহয় আপোনালোকৰ পুলি আৰু মেইনটেইন কৰিব ল'ৰা মানে চাকৰি নতুনকৈ পালে দৰমহা হৈছে নাই দৰমহা হৈ খতম আমি গছপুলি লোৱাৰ লগতে আৰু এটা প্ৰমোট কৰিছোঁ যাতে বাইকাৰসকল যোন আছে যোনে যোনে যদি এই ভিডিঅ'টো চাই আছে তোমালোকে হেলমেট পিন্ধিবা লাহে লাহে ধুনীয়াকৈ গৈ থাকোঁ আৰু আমাৰ নেক্সট পুলিটো ৰ'ব আপোনালোকৰ ফালৰ পৰা দিছে হয় হয় এইটো আপডাল কৰাটো আমাৰ হয় তাকে এইফালে ল'ৰা পূৰা আজি ৰেডি হৈ আছে চিপলাং টিপলাং লৈ আৰু পূৰা ৰেডি হৈছোঁৱে এয়া পুলি লৈছোঁ ইয়াৰ স্কুটিতে যাম আজি কাৰণ যিহেতু গাড়ী আজি যাব এফালে তো স্কুটি লৈ যাব লাগিব উপায় নাই 30টা পুলি লৈ ল'লোঁ আৰু ধুনীয়াকৈ এতিয়া লাহে লাহে গৈ থাকিম কিন্তু কষ্ট হ'ব হ'লেও গৈ থাকিব লাগিব উপায় নাই তো গাড়ী যে যাবলৈ ওলালোঁ দেখিলে পূৰা লৈ লৈছোঁ তো লাহে লাহে ধুনীয়াকৈ গৈ থাকোঁ আৰু এইফালে এয়া তেল চেল পূৰা ভৰাই ল'লোঁ আৰু এয়া তেল ভৰাই লৈছোঁ আৰু বাকী এয়া ল'ৰা পূৰা ৰৈ আছে একদম আৰু গাইজ আহি গ'ল আমাৰ অভিলাষ আহি গ'ল আৰু এইফালে আহি পালোহি চহুমৰ তলতে আছোঁ এইফালে ৰোহনো আহি গ'ল আৰু এবাৰ ল'ৰা আছে তাৰপিছত এই দুয়োটা ধুনীয়াকৈ আমি লাহে লাহে গৈ থাকিম আৰু ৰ'ব এণ্ট্ৰিটো কৰি লওঁ তাৰপিছত বাকীখিনি কৰি আছোঁ নমস্কাৰ আন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ বৰ্তমান আছোঁ এয়া চাউলং চুকাফা ক্ষেত্ৰত আছোঁ আৰু লগত কেইজনমান বন্ধু আছে বেকগ্ৰাউণ্ডত দেখিছে আৰু আজি এটা ভাল কাম হ'বলৈ গৈ আছে একচুৱেলি যিহেতু দেৱালী আহি আছে হয় নাই দেৱালী আহি আছে ফটকা ফুটাব লাগিছে ফটকা নুফুটাই বুলি এবাৰ অলপ বেলেগতকৈ বেলেগ এটা কাম কৰিম আজি ইয়াত আহিছোঁ বিশেষকৈ গছপুলি ৰূপায়ণ কৰিবলৈ আৰু আমাৰ ফালৰ পৰা ৰুম এনেকুৱা ফালৰ পৰা ৰুব এওঁ আছে অভিলাষ বৰা বাকী কিবা কথা কোৱা কি ক'ম আৰু এতিয়া মানে কেছটো কি হ'ল কেইটা আছে গছপুলি 30টা আছে তো 30টা গছপুলি আমি আনিছোঁ আৰু চানিদা আৰু কি মানে এটা প্ৰজেক্ট কৰিছে আপোনালোকে গম পায় 1 লাখ গছপুলি তাৰ ভিতৰত এটা ইনক্লুড ভাল হ'ব আমি মানে চবে দুইটা গ্ৰুপ আজি কলা আজি সেউজ সেৱা গ্ৰুপৰ লগত আৰু তোমালোকৰ গ্ৰুপৰ নাম কি আছিলে ফুলচপ চ' একেলগে মিলি আজি এইটো ষ্টেপ লৈছোঁ তাকে আজি আপোনালোকে আশীৰ্বাদ কৰিব আগলৈও যাতে আমি একেলগে কলাপ কৰি পিনি যাতে কাম কৰি যাব পাৰোঁ মানে কথাটো এনেকুৱা হ'ল বহুত আগতীয়া প্লেন আছিলে ডিচাইড কৰি দুদিনৰ ভিতৰত মানে আৰু আপোনালোকে চাই বাকীখিনি গম পায় বাকী যিসকল মোৰ চেনেলত নতুনকৈ আহিছে এটা ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনত দবাই দিব তো বলক আৰু ইয়াত আছে ল'ৰা সকলোকে চাচি থাকি কৰোৱাই দিওঁ ধুনীয়াকৈ আৰু এইফালে পূৰা আছে তোমালোকে নামটো কোৱা আৰু তোমাৰ বিতুপান তোমাৰ নামবোৰ কৈ যোৱা আৰু তোমাৰ আচ্ছা তোমাৰ আচ্ছা নামবোৰ এনেই কৈ যোৱা পটাপট আচ্ছা বঢ়িয়া আচ্ছা বঢ়িয়া সকলোকে লগ পাইছোঁ আমি একেলগে সকলোৱে গছপুলি ৰুম দেই আৰু এইফালে আমাৰ আছে ভাই আছে তো আজি কিবা এষাৰ কৈ দিয়া কেনেকুৱা লাগিছে আজি হয় আজি বহুত ভাল লাগিছে আৰু আপোনালোকে যেনেকৈ এইটো প্ৰচেষ্টা এটা হাতত লৈছে গছপুলি ৰোৱা গোটেই অসমৰ ভিতৰতে হওক মানে যথেষ্ট ভাল লাগিছে আৰু এনেকৈ আগুৱাই যাব লাগে আৰু কামখিনি কৰি তাকে আজি ভাল হ'ব ভিডিঅ'টো চাব ধুনীয়াকৈ পূৰা টপ ব'লো ভিডিঅ'টো আৰম্ভ কৰোঁ দাদা আপোনাৰ নামটো জনাব আচ্ছা আপুনি ইয়াতে থাকে ন আচ্ছা ঠিক আছে প্ৰথম পুলিটো আপোনাক দিয়া গৈছে আৰু আপোনাৰ শুভ আৰম্ভণিটো হওক প্ৰথম পুলিটো বোলে দাদা ছাতি ধৰা এইফালে গাইছে প্ৰথম পুলিটো দাদাই ৰুব ঠিক আছে কৃষ্ণ আপোনালোকৰ ফালৰ পৰা দিছে হয় এইটো আপডাল কৰাটো আমাৰ হয় তাকে এয়া মানে আমাৰ পুলি দিছোঁ কিন্তু আপোনালোকৰ পুলি আপোনালোকে ডেইলি মেইনটেইন কৰাৰ পৰা ধৰি গছ পুলিটো ডাঙৰ দীঘল কৰাৰ পৰা ধৰি সকলোবোৰ দায়িত্ব আপোনালোকৰ ৰোহন কেনেকুৱা লাগিছে আজি বাকী ভাল লাগিছে আজি এটা বৰ ধুনীয়া পদক্ষেপ আহিছোঁ ইয়াত চুকাফা সমন্বয়ৰ ক্ষেত্ৰত আৰু এটা পুলি ৰোৱা হ'ল আৰু বাকী দেখাই থাকিম কিমানটা ৰুব পাৰোঁ বাকী 30টা ৰুবলৈ আছে আৰু 29টা আছে ৰুবলৈ তাকে আৰু বিশেষকৈ ভাল লাগিছে আজি উঠি অহা নৱপ্ৰজন্মখিনি ওলাই আহিছে এইফালে পূৰা দল ইয়াত দেখিছে এয়া পূৰা আহি আছে সকলোবোৰ আৰু সদায় আমাৰ লগত এইদৰে থাকিবা আমি পৃথিৱীখন সেউজীয়া কৰিবলৈ জাষ্ট অকণমান চেষ্টা কৰিছোঁ দেই আৰু ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ আৰু বাকী ৰাইজ আহি আছে দেখিছে এয়া পূৰা চিপলাং টিপলাং লৈ কোৰ চোৰ লৈ আহি আছে আৰু ইয়াৰ বাকী পূৰা দল দেখিছে পূৰা আহি আছে আপোনাক দিছোঁ আপোনাৰ হাতে আজি দ্বিতীয়টো বুলি দাদা আপোনাৰ নামটো জনাব মোৰ নাম দীপক গগৈ খালি এটা কথা এই প্লাষ্টিকটো আমি ডাষ্টবিন আছে আমি ডাষ্টবিনত পেলাব লাগিব কাৰণ যিহেতু এইটো একদম মানে কাম নাইকিয়া বস্তু বুলি পৃথিৱী যে কয় কাম নাইকিয়া বস্তুটো এইটোৱে আৰু এইফালে আমাৰ এয়া দাদাই দ্বিতীয়টো পুলি ৰূপায়ণ কৰি দিলে তাকে কৃষ্ণ ই হ'ল দুটা পাৰ্টি আৰু আমাৰ ব্ৰেণ্ড এম্বেচাডৰ হ'ল কি আছিলে ব্ৰেণ্ড এম্বেচাডৰ আৰু লগতে ব্ৰেণ্ড এম্বেচাডৰ বনোৱা নাই এতিয়ালৈকে চাই ল'ব লাগিব মই কওঁ ন মই নিজে নিজৰ ব্ৰেণ্ড এম্বেচাডৰ ঠিক আছে 3 নম্বৰ পুলিটো আমাৰ হেৰিয়ে ল'ব অভিলাষৰ ৰুব হয় আচ্ছা আৰু 4 নম্বৰ পুলিটো বাইদেৱে আজি ৰুব আৰু চাই যাব ধুনীয়াকৈ
খালি আকৌ এবাৰ কথা এটা কৈছোঁ পুলিবোৰ দিছোঁ কিন্তু আপোনালোকে চাব খালি এটা মানে আমাৰ পুলি নহয় আপোনালোকৰ পুলি আৰু মেইনটেইন কৰিব ধুনীয়াকৈ চাব হয় হয় ঠিক আছে থেংক ইউ সেই ল'ৰাকেইটো কষ্ট কৰিছে দেই এইফালে ইয়াৰ গাঁত খান্দি থকা হৈছে আৰু এইফালে দাদাই ৰুই আছে আৰু ইয়াতো দুটা পুলি ৰোৱা হৈ গ'ল আৰু ইয়াৰ অনুভৱে পুলি আনি আছে এটা এটাকৈ আৰু এইফালে ৰোহনো আছে মই আপোনাৰ চাকৰি নতুনকৈ পালে দমা হৈছে নাই দমা হৈ খতম আৰু দুটা নতুন চাবস্ক্ৰাইবাৰ কিমান হ'ল আমি পুৰণা হ'ল আমি মাটি এবালে ঘূৰি পাব দেখিছা নাই এইফালে এইটো লাইনত ৰোৱা হৈ গ'ল আৰু এইটো লাইনত 2-4 জোপামান ইয়াত ৰোৱা হৈ গ'ল বাকী এতিয়া আগলৈ গৈ আছো প্ৰথম নিমটো মই ৰুম যিহেতু তিতা নিমটো অভিলাষে মোক ৰুবলৈ দিছে প্ৰথম নিম বুলি মিঠা নিম দিব লাগিব তেতিয়া তো প্ৰথম পুলিটো ৰুই দিলোঁ ভাল লাগিছে প্ৰথম বুলি নহয় প্ৰথম নিম পুলি মই ৰুইছোঁ বাকীখিনিতো ৰুলে মানে মইতো ৰোৱা নাছিলোঁ এতিয়ালৈকে আৰু এতিয়া প্ৰথম ৰুলটো ৰুইছোঁ ভাল লাগিছে যি কি নহওক যাতে এইটো ডাঙৰ হয় আৰু সেইটোৱে আশা কৰিছোঁ চপাই দিয়ে মাটিটো অকণমান চপাই দিয়ে এই পুলিটো এতিয়া অনুভৱ দাই ৰুব লৈছে বকুল বেকা হৈছে নিশ্চয় পাব কোনকৈ ৰুবা ঠিকে আছে অলপ হেঁচি দিয়ে নামটো জনাবা মোৰ নাম বিতুপন বিতুপন ন আচ্ছা 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 বাকী কেনেকুৱা লাগিছে দুটামান কোৱা ইয়াতে ভাল লাগিছে যোৰহাটত এইটো ফাৰ্ষ্ট টাইম হয় মানে কিবা এটা ইনিচিয়েটিভ এটা দাদাহঁতিয়ে লৈছে হয় হয় এইটো বহুত ভাল ইনিচিয়েটিভ হয় আৰু এতিয়াতো জানেই এফৰেষ্টেশ্যন এতিয়াৰ কাৰণে কিমান ইম্পৰ্টেণ্ট সেইটো কাৰণে ভাল লাগিছে আৰু মই ফাৰ্ষ্ট ব্লগ বনাবলৈ আনিলোঁ ভিডিঅ' কৰাই নাই চব বেক আচ্ছা তোমাৰ নাম কোৱা নাম মোৰ বিশ্বজিত বৰা আচ্ছা বঢ়িয়া বাকী কেনেকুৱা লাগিছে ভাল লাগিছে জীৱনৰ ফাৰ্ষ্ট টাইম গছ পুলি ৰুইছোঁ আজি আচ্ছা আৰু লগতে হেলমেট পিন্ধি আছা হেলমেটটো ছেফটি মেইন কাম চেফটি বেণ্ড সঁচাকৈ দেই আমি গছপুলি লোৱাৰ লগতে আগতে প্ৰমোট কৰিছোঁ যাতে বাইকাৰ্ছসকল যোন আছে যোনে যোনে যদি এই ভিডিঅ'টো চাই আছে তোমালোকে হেলমেট পিন্ধিবা হয় নাই কি ক'বা এইটোতো পূৰা বাইক চলাই থাকে হেলমেট মেইন অকমান গ'লেও ঘৰৰ পৰা দোকানলৈ গ'লেও হেলমেটটো মুঠতে পিন্ধি যাব লাগে কাৰণ কেতিয়া কি হৈ যায় একো ক'ব নোৱাৰে সেইটোৱে ভগৱান নকৰক হয় হয় কিন্তু ঘপককে মানে হেলমেটটো বহুত ছেফ কৰিব সেইটোৱে আৰু এটা কথা কওঁ বহুতে এনেই পুলিচৰ পৰা বাচিবৰ কাৰণে এনেই পটকিনে হেলমেটটো পিন্ধে এনেই লগাই লৈ যায় কি ক'বা এই বিষয়ে সেইটো একচুৱেলি কি কওঁ মই যেতিয়া কৈছোঁ যে ঘৰৰ পৰা ওলাই আগফালে বা দোকানলৈ গ'লেও যাতে হেলমেটটো পিন্ধি যাব লাগে ঘৰৰ ওচৰতে যিমানে নহওক কাৰণ এইটো পুলিচৰ কাৰণে নহয় হেলমেটটো নিজৰ ছেফটি কাৰণে সেইটো কাৰণে কাৰণ মাথাটোত তোমাৰ কিবা এটা হৈ গ'লে সেইটো পুলিচে ৰিস্ক নলয় সেইটো নিজৰ মাথা আমাৰ যেতিয়া ছেফটিও আমাৰ সেইটোৱে এক্সিডেণ্ট হ'লেও আমাৰ বাচিলেও আমাৰ সেইটোৱে নিজৰ Safety ছেফটি নিজৰ। সেইটোৱে বঢ়িয়া আৰু এইফালে এয়া এটা পুলি ৰুই দিলে এটা পুলি আছেগৈ 28টা পুলি অলৰেডি হৈ গ'ল আৰু এটা পুলি এইটো 27 নম্বৰটো দাদা এয়া ৰুই আছে আৰু বিৰাট ভাল লাগিছে দাদা আছে দাদা আপোনাৰ নামটো জনাব নমস্কাৰ মোৰ নাম শ্ৰী ৰতন কলিতা আচ্ছা এই মই দাদা চাহ চুকাফাৰ মই ফুলৰ মালিক হয় দাদাকো এটা বহুত বহুত ধন্যবাদ কাৰণ আপোনালোক নোহোৱাতে আমি এইটো যিটো আজি পদক্ষেপ লৈছিলোঁ আজি 30টা পুলি আমি সফল হ'ব নোৱাৰিলোঁ দাদাহঁতে বহুত কষ্ট কৰিছে দেখিছে গাঁত চাত পূৰা খান্দিছে তেওঁলোকে আৰু জেগাবোৰ দেখুৱাই দিছে আৰু আমাৰ অনাগত দিনতো আমি যাতে আকৌ আহিব পাৰোঁ এনেকৈ পুলি ৰুব পাৰোঁ আপোনালোকে অলপ আশীৰ্বাদ কৰিব আৰু দেই কৃষ্ণ কথা এটা হৈ গ'ল মানে আপোনাৰ হেলিকপ্টাৰখন আনিলেই কিন্তু চাবিটো থৈ আহিলে বোলে ঘৰতে যেতিয়া এনজয় কৰক ড্ৰোন শ্বট এইফালে আমাৰ ইয়াৰ পাইলট ৰেডি প্ৰায় চেচেই হৈছে আৰু পূৰা বাইকৰ এয়া লাইন আপ কৰি থৈছে সকলোৰে বাইক একদম চবতে এয়া দেখিছে সকলোকে এটা থেংক ইউ দেই 1 ছেকেণ্ড থেংক ইউ অহাৰ কাৰণে সকলোৱে জইন কৰাৰ কাৰণে বন্ধুসকল সকলোবোৰ সুকলমে হৈ গ'ল একদম ধুনীয়াকৈ আৰু 30টা পুলি ৰূপায়ণ কৰা হ'ল আৰু বিৰাট ভাল লাগিলে মনটো এতিয়াহে কিবা মুকলি লাগিছে আৰু সকলোকে ধন্যবাদ এই পদক্ষেপটোত যিমান যি মোৰ লগত আছিলে সকলোকে আকৌ এবাৰ ধন্যবাদ আৰু এয়া হৈছে আপোনালোকৰ আশীৰ্বাদ আৰু সদায় এইদৰে আপোনালোকে আশীৰ্বাদ মৰম দি যাব যাতে আমি আগলৈও সেউজ সেৱাৰ ফালৰ পৰাও আমি যাতে আগলৈ অনাগত দিনত প্ৰত্যেক অসমৰ চুকে কাণে যাতে আমি গছপুলি ৰূপায়ণ কৰিব পাৰোঁ আৰু ভাল ভাল কাম আমি কৰি যাব পাৰোঁ তাৰে আপোনালোকে আশীৰ্বাদ কৰিব ধন্যবাদ জয় অসম